নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আসাম পুলিচ, এপিডিচিএল আৰু অন্য পৰীক্ষাসমূহৰ বাবে আহিবলগীয়া কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ। হয় বন্ধুসকল, আজি আমি 6 নম্বৰ অধ্যায়টো আলোচনা কৰিম আৰু আপোনালোকে যদি মোৰ আগৰ অধ্যায়কেইটা চোৱা নাই তেতিয়াহ'লে আপোনালোকে ইউটিউবত গৈ জব হেল্প উইথ মিষ্টাৰ বুলি লিখিব আৰু ভিডিঅ'কেইটা চাই ল'ব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ থওঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব। বলক এতিয়া আমি প্ৰশ্নকেইটা চাওঁ। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেলজন কোন আছিল? ভাৰতৰ প্ৰথম ইংৰাজ সুধিছে, ইংৰাজ গভৰ্ণৰ জেনেৰেলজন কোন আছিল? উত্তৰ হ'ব ৱাৰেন হেষ্টিংছ। 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম ভাইচৰয়জন কোন আছিল? ভাৰতৰ প্ৰথম ভাইচৰয়জন কোন আছিল? উত্তৰ হ'ব লৰ্ড কেনিং। 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজন কোন আছিল? স্বাধীন ভাৰতৰ সুধিছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল উত্তৰ লৰ্ড মাউণ্টবেটেন। 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশজন কোন আছিল? উত্তৰ হীৰালাল দেকানিয়া। 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম সেনাধ্যক্ষজন কোন আছিল? ভাৰতৰ প্ৰথম সেনাধ্যক্ষজন কোন আছিল? উত্তৰ হ'ব জেনেৰেল KM কেৰিয়েপ্পা। 6 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম বায়ু সেনাৰ প্ৰধানজন কোন আছিল? উত্তৰ হ'ব ভাইচ এডমিৰেল RD কাৰ্টাৰী। বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটা কথা কৈ থওঁ, বায়ু সেনাৰ প্ৰধানজনক কি বোলে? এইটো এটা প্ৰশ্ন আহিব পাৰে। উত্তৰটো হ'ব এডমিৰেল। আৰু যদি সোধে স্থল সেনাৰ প্ৰধানজনক কি বুলি কোৱা হয় তেতিয়াহ'লে আপোনালোকে লিখিব জেনেৰেল। 7 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয়জন কোন আছিল? উত্তৰ কৰ্ণেল IK ৰাজাজ। 8 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা ভাৰতীয়জন কোন আছিল? উত্তৰ মিহিৰ সেন। 9 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। মেগছেছ বঁটা পোৱা প্ৰথম ভাৰতীয়জন কোন আছিল? উত্তৰ বিনোবা ভাৱে। 10 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয়জন কোন আছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। 11 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজন কোন আছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। প্ৰত্যেক পৰীক্ষাতে দেখা পাব ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো এটা প্ৰশ্ন আপোনালোকে দেখা পাবই। 12 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতিজন কোন আছিল? হয় বন্ধুসকল, এইখিনিতে মই আপোনাক এটা কথা কওঁ, এইটো এটা মহিলা হ'ব লাগে। মহিলা সভাপতিজন কোন আছিল? উত্তৰ হ'ব এনি বেচাণ্ট। 13 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। 14 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজন কোন আছিল? প্ৰথম প্ৰধানমন্ত্ৰী উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। 15 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালকজন কোন আছিল? উত্তৰ দাদা চাহেব ফাল্কে। এখেতৰ নামেৰে এৱাৰ্ডো দিয়া হয়। 16 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী উত্তৰ হ'ব সুচেতা কৃপালানী। এখেত ক'ৰ পৰা বিলং কৰে? উত্তৰ হ'ব UP অৰ্থাৎ উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী আছিল। 17 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ সৰোজিনী নাইডু। 18 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰথম মহিলা প্ৰধানমন্ত্ৰী সুধিছে ইন্দিৰা গান্ধী।
19 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? উত্তৰ হ'ব ফাতেমা বিবি। 20 নম্বৰ প্ৰশ্নটোলৈ আহোঁ, শেষৰ প্ৰশ্নটোলৈ। প্ৰথম মহিলা IPS কোন আছিল? উত্তৰ কিৰণ বেদী। বহুতবাৰ আহিছে আৰু আপোনালোকে ৰেলৱেত যদি এক্সাম দিছে তেতিয়াহ'লে এইটো প্ৰশ্ন দেখা পাইছে। প্ৰথম মহিলা IPS কোন আছিল? উত্তৰ কিৰণ বেদী। আপোনালোকে চাই ল'ব এবাৰ। নমস্কাৰ।